14.5 লাখ টকা দি ভাল ড্ৰিম হাউচ ভাল সপোনৰ ঘৰ কাক নালাগে সকলোকে মালয়েছিয়া এবাৰ গ'ল ডুবাই আৰু এবাৰ গৈছে থাইলেণ্ড 2 কোটি টকাৰ ঘৰ বনালে ঠিক আছে আৰু হেল্ল' গাইজ ৱেলকাম টু বাবলু ব্লগছ আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু মই ভালে থকাটো আপোনালোকে বিচাৰোঁ তো আজি যোনটো মই মানে একচুৱেলি ভিডিঅ'টো বনাই আছোঁ সেইটো একচুৱেলি কোনো ব্লগ ভিডিঅ' নহয় এটা সমাজ সেৱা বা এটা আপোনাৰ ভাল এটা ভিডিঅ' এটা বনাই আছোঁ য'ত নেকি আমাৰ সমাজৰ বা আমাৰ যিবোৰ য়াং জেনেৰেশ্যন আছে সিহঁতৰ কাৰণে বহুত ভাল হ'ব তো আপোনালোকে সকলোৱে ভিডিঅ'টো স্কিপ নকৰিব আপোনালোকে সকলোৱে পাৰ্ট বাই পাৰ্ট ভিডিঅ'টো চাই থাকক কাৰণ কিয় কাৰণে আজি মই আপোনালোকে এটা আমি ইনকাম কেনেকৈ কৰিব পাৰোঁ কাৰণ চাওক আপোনালোকে সকলোৱে গম পায় যে আজিৰ দিনত কোনো চাকৰি বাকৰি নোহোৱা গৈছে কিমান ল'ৰা ছোৱালী বেৰোজগাৰ হৈ কিনে বহি আছে আজি মই এইটো একচুৱেলি ইনকামৰ ওপৰতে বনাই আছোঁ আৰু মই জানাত আজি এই পৃথিৱীত বা আমাৰ এই অসমত বা আমাৰ এই ভাৰতত যিমান ল'ৰা ছোৱালী আছে বা যিমান মানুহ আছে সকলোৱে ইনকামৰ কাৰণে দৌৰি আছে সকলোৱে দিন ৰাতি প্ৰায় ইনকামৰ কাৰণে কষ্ট কৰিছে তো তাৰ কাৰণে আপোনালোকে আজি ভিডিঅ'টো প্লিজ স্কিপ নকৰিব পুৰা সম্পূৰ্ণ চাব আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব কমেণ্ট বা শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে মোৰ চেনেলটো নিউ আহে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক আৰু এটা থেংক ইউ এটা মেছেজ দিব বিচাৰোঁ যে আপোনালোক বহুত থেংক ইউ জনাওঁ কাৰণ যোৱা যোনটো ভিডিঅ' আছিল সেইটো আপোনালোকে বহুতে চাইছে আৰু লাইকো কৰিছে আৰু যোৱা ভিডিঅ'টো একচুৱেলি মই ইনকামৰ ওপৰতে আছিল আৰু তেখেতক চাই কেনে যাক মই যাৰ ভিডিঅ' কৰিছিলোঁ তেখেতক চাই কেনে আজিৰ এই ভিডিঅ'টো মই বনাই আছোঁ কাৰণ তেখেতে এটা ধুনীয়া এটা বিজনেছ কৰি আছে এটা ব্যৱসায় কৰি আছে আৰু সেই ব্যৱসায়টো কৰি তেখেতে এটা ভাল ইনকাম কৰি আছে উইকলি 11,000 12,000 13,000 টকা এটা ইনকাম কৰি আছে তো একচুৱেলি মই তেখেতক চাই কেনে আজিৰ এই ভিডিঅ'টো বনাই আছোঁ কাৰণ তেখেতে যোনটো বিজনেছ কৰি আছে সেই বিজনেছটো মই অলপ ষ্টাডি কৰিলোঁ চালোঁ ভাল লাগে আৰু মই নিজে এতিয়া পাৰ্চনেলি মই নিজে কৰি আছোঁ আৰু সেইটো বিজনেছ যদি আপোনালোকে কৰে তাৰ কাৰণে মই এইটো এটা ভিডিঅ' এটা বনাই আছোঁ আৰু যদি আপোনালোকে মোৰ সেইটো ভিডিঅ'টো চোৱা নাই আপোনালোকক ডিছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব বহুত ধুনীয়া ভিডিঅ' হয় আপোনালোকে চালে বুজি পাব তো বলক আমি আৰম্ভ কৰোঁ তো যিহেতু আপোনালোকে সকলোৱে গম পায় কি আমাৰ এতিয়া বৰ্তমান মানে অসমত ভাৰতত আমাৰ কি হৈছে চাকৰিবোৰ অভাৱ বহুত নাটনি হৈ আছে বহুতে ডিগ্ৰী পাছ কৰি BCom পাছ কৰি BA পাছ কৰি বহুতে যদি পাব লাগিছিল 1 লাখ টকা সিহঁতে পাই আছে 50,000 টকা যদি পাব লাগিছিল 50,000 টকা সিহঁতে পাই আছে 20,000 টকা এনেকুৱা হৈ আছে কিন্তু আপোনালোকে সকলোৱে গম পায় এনেকুৱা হৈ আছে তাৰ পৰা আজি কোনো চাকৰি বাকৰি নাই হয় কি নহয় বহুতে ডিগ্ৰী পাছ কৰি BA পাছ কৰি ৰিক্সা চলাই আছে কাৰোবাৰ হাজিৰা কৰি আছে কাৰোবাৰ মানে গাড়ী চলাই আছে পুৰা ৰং মাৰি আছে পুৰা হাজিৰা মানে যি কিবা না কিবা কৰি আছে কাৰণ পেটৰ কেনে কিবা না কিবা কৰিব লাগিব আৰু মই আপোনালোকক আকৌ এবাৰ কৈ আছোঁ আজি ভিডিঅ'টো অকণমান লম্বা হ'ব তো আপোনালোকে স্কিপ নকৰিব ভালদৰে চাব কাৰণ চাওক আমি সকলোৱে ইনকামৰ কাৰণে পঢ়া শুনা কৰি আছোঁ ইনকামৰ কাৰণে দৌৰি আছোঁ হয় কি নহয় তো এটা ধুনীয়া এটা ব্যৱসায় এটা আছে য'ত নেকি আমি ইনভেষ্টমেণ্ট নকৰা কৰি আমি ধুনীয়াকৈ 2 পইচা এটা ইনকাম কৰিব পাৰিম ঠিক আছে আৰু সেইটো কোৱাৰ আগতে মই আপোনাক কৈ দিওঁ আজি যোনটো ব্যৱসায়ৰ বিষয়ে মই ক'বলৈ গৈ আছোঁ আপোনালোকক সেই ব্যৱসায়টো আজিৰ পৰা প্ৰায় 1941 চনত মানে কি 1941 চনতে আমেৰিকাত জন্ম হৈছিল আমেৰিকা ঠিক আছে আৰু আপোনালোকে সকলোৱে গম পায় আমেৰিকা দেশখন গৰীব দেশ নহয় বহুত ধনী দেশ হয় তেখেতে হয় কি নহয় আজি যোনটো ব্যৱসায় মই আপোনালোকক ক'বলৈ গৈ আছোঁ সেই ব্যৱসায়টো আজিৰ পৰা বহুত বছৰ আগতে আমেৰিকাত শুৰু হৈছিল 1941 চনতে আৰম্ভ হৈছিল ঠিক আছে এইটো মই কোৱা নাই এই এখন কিতাপ আছে এইখন কিতাপত লিখা আছে মই আপোনালোক যদি দেখা পায় আপোনালোকে দেখা যদি পায় মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰি আছোঁ এইটো পইণ্ট নম্বৰ 4 এতিয়া লিখা আছে পইণ্ট নম্বৰ 4 আপোনালোকে অলপ দেখা পাই চাগে এতিয়া লিখা আছে যে 1941 চনতে আমেৰিকাৰ এই ব্যৱসায়টো মানে প্ৰতিষ্ঠা হৈছিল আৰু আপোনালোকে সকলোৱে গম পায় যে আমেৰিকা দেশখনত আপোনাৰ 100% মানুহৰ ভিতৰত আপোনাৰ 70% মানুহ কি হয় কৰোড়পতি হয় আৰু তাতে সেই 70%ৰ ভিতৰত 50% মানুহে বিজনেছ কৰে জব নকৰে ঠিক আছে আৰু সেই 50%ৰ ভিতৰত আপোনাৰ 30 বা 20% মানুহে এই ব্যৱসায়টো তাতে কৰি আছে ঠিক আছে ইমান ডাঙৰ দেশ ইমান ধনী দেশ ইমান বুদ্ধিয়ক দেশ তাতে যদি 1941 চনত চলি পায় আমাৰ এতিয়া কিয় নহ'লে হয় কি নহয় তাৰ উপৰিও আমাৰ চৰকাৰে চালে ভাৰত চৰকাৰে চালে যে এই ব্যৱসায়টো অকল আমেৰিকাত নহয় পুৰা বিশ্বৰ পুৰা দুনিয়াত পুৰা ৱৰ্ল্ডত 200 দেশত চলি আছে এতিয়া আপোনালোকে এটা কথা কওক যদি এটা মানে টেঙা আম যদি সেই আমটো টেঙা হয় মই মিছা কথা কৈ কিনে আপোনাক মই বিকিব পাৰিম কিন্তু পুৰা সকলো মানুহকে মই এইটো বিকিব নোৱাৰিম কাৰণ কি হয় কিনে আজি নহয় মই কালি ধৰা পৰিম চেম এনেকুৱা যদি এই ব্যৱসায়টো বেয়া হয় বা সঁচাকৈ এটা ইনকাম নাপালে হয় বা এইটো ব্যৱসায়ত বা এই কামটোত পইচা নাপায় বা ছাকচেছ নাই ঠিক আছে
তেতিয়াহ'লে 200 দেশত মানি লওঁ মই আমেৰিকাৰ দেশটো গাধা দেশ হয়, বুদ্ধিয়ক দেশ নহয়, গৰীব দেশ হয়, চিটি ইয়াতে আনি চলাই আছে, কোনো 200 দেশটো গাধা দেশটো নহয় না গাধা দেশ, সেই 200 দেশ। তেতিয়া আমাৰ ভাৰত চৰকাৰে কি কৰিলে যে এই ব্যৱসায়টো আমাৰ ইয়াতো অনাটো বহুত প্ৰয়োজন, কাৰণ কিয় কাৰণে আমাৰ ইয়াতে চাকৰিৰ নাটনি, চাকৰিৰ অভাৱ। যদি চাকৰি ওলাই এটা এপ্লাই কৰে 10,000 মানুহে, তাতে এটাই চাকৰি পায়, বাকী 9,999 কি হৈ যায় বেৰোজগাৰ হৈ যায়, হয় কি নহয়? তাৰ কাৰণে চৰকাৰে কি কৰিছে এই ব্যৱসায়টো আমাৰ ভাৰতত 2016 চনত এইটো চাওক, এইটো কোনো ইলিগেল নহয়, লিগেল বস্তু হয়। এতিয়া লিখা আছে চাওক, এইটো আপোনাক দেখা পাই দিছে কি নাই 2016 চনত লিখা আছে 2016 চনত এই ব্যৱসায়টো আপোনাৰ ভাৰতবৰ্ষত লিগেল বুলি কৈছে চৰকাৰে, যে এই ব্যৱসায়টো আমাৰ ভাৰতত লিগেল হয়, ঠিক আছে। যাক নেকি কোৱা হয় আপোনাৰ ডাইৰেক্ট চেলিং বিজনেছ। আজি বহুতে শুনাৰ লগে মানে ময়ো এই কামটো কৰাৰ আগতে বা জানকাৰী লোৱাৰ আগতে বেলেগৰ তাতে শুনিছিলোঁ হা, এই ডাইৰেক্ট চেলিং বেয়া হয়, নেটৱৰ্ক মাৰ্কেটিং বেয়া হয়, এইটো চেইন বিজনেছ, মানুহ ধৰা বিজনেছ। কিন্তু যেতিয়া মই নিজে পাৰ্চনেলি অলপ চালোঁ, অলপ ষ্টাডি কৰিলোঁ, অলপ ইউটিউবত চালোঁ, গুগলত চালোঁ, আৰু মোৰ ওচৰতে বহুতে কৰি আছে। মই যোৱাকালি এটা ভিডিঅ' এটা বনাইছিলোঁ, আপলোডো কৰিছোঁ। এটা মাইকী মানুহ মোৰ ঘৰৰ ওচৰতে হয়, তেখেতৰ এটা বাচ্ছা এটা আছে, তেখেতে পাৰ উইক 15,000, 12,000, 11,000 টকা কৰি ইনকাম কৰি আছে। ভিডিঅ'টো চাব আপোনালোকে, মই লিংকটো দিয়া আছে ডিছক্ৰিপশ্যনত, আপোনালোকে চাব পাৰিব, ঠিক আছে। তেতিয়াৰ পৰা কি হ'ল, অলপ বিশ্বাসটো আহিল আৰু মই অলপ ষ্টাডি কৰিলোঁ, আৰু এতিয়া মই নিজে পাৰ্চনেলি কৰি আছোঁ, আৰু মোৰ ইনকামটো আহিলে মই আপোনাক লাহে লাহে দেখাম, ঠিক আছে। আপোনালোকে মোক ফ'ল' কৰি যাব, মোক ছাবস্ক্ৰাইব কৰিব, তেতিয়া আপোনালোকে মোৰ আপডেটবোৰ পাই থাকিব, ঠিক আছে। আজি এই ব্যৱসায়টো কৰিলে আপোনাৰ কিছুমান সপোন এটা পূৰা হয় হা। যেনেকৈ চাওক, মই আপোনাক কিছুমান দেখাই আছোঁ। আজি চাওক, এই 4টা বস্তু, আজি এই 4টা বস্তু কাৰ সপোন নাই? এটা ভাল ড্ৰিম হাউচ, ভাল সপোনৰ ঘৰ কাক নালাগে? সকলোকে লাগে। কোনো পূৰা হৈছে না আজিলৈকে? এটা ভাল ড্ৰিম কাৰ কাক নালাগে? মোকো লাগে। ভাল আজি এটা ঘৰ আছে প্লাছ কি এটা লিখা যায় হেভি বেংক বেলেঞ্চ আৰু কি ফৰেন টুৰ। এই 4টা বস্তু মই জানাত সকলোৱে মানুহকে এই 4টা বস্তু লাগে, লাইক নালাগে? সকলোকে লাগে, সকলো মানুহকে এই 4টা বস্তু লাগে। কিন্তু বৰ্তমান সময়ত আমি যি কাম কৰি আছোঁ, আজিকালি আমাৰ ল'ৰা ছোৱালীক আমি দিবইতো নোৱাৰোঁ, আৰু এই সপোনটো দূৰৰে কথা। আমাৰ ঘৰত যিখিনি বস্তু লাগে আমি সেইখিনি আনিব নোৱাৰোঁ, আৰু এই সপোনটো দূৰৰে কথা। আৰু এই 4টা বস্তু যদি আপোনাৰ লগত নাই, এই 4টা বস্তু যদি আপোনাৰ লগত নাই, সেইটো ফেমিলি কেতিয়াও হেপী হ'ব নোৱাৰে। এতিয়া লিখা আছে সেইটো ফেমিলি কেতিয়াও হেপী হ'ব নোৱাৰে। আপোনাৰ যদি এটা ফেমিলি যদি হেপী হ'ব লগা হয়, এই 4টা বস্তু লাগিবই লাগিব। যদি ইয়াৰে যদি এটাও যদি মিক্সিং হৈ আছে, যদি এটাও যদি আপোনাৰ লগত নাই, তেতিয়াহ'লে সেইটো ফেমিলি কেতিয়াও হেপী হ'ব নোৱাৰে। আৰু নোৱাৰে কিয় কাৰণে মই আমাৰ নিজৰ ঘৰত দেখা পাই আছোঁ। মোৰ দেউতা আৰু মোৰ মা সদায় ৰাতি টু মেমে মানে কি সদায় কাজিয়া হয়, সদায় কাজিয়া হয়। কিয় কাৰণে পইচা বাপ পাৰা না মাইয়া পাৰা চাবচে পাৰা ৰুপৈয়া, এই পেচা বলতে সদায় কাজিয়া হয়, সদায় কাজিয়া হয়। আৰু এটা বস্তু লিখা আছে, যদি আপোনাৰ এইকেইটা বস্তু নাই, তেতিয়াহ'লে আপোনাৰ সমাজত ভাল আইডেণ্টিটি, মানে কি সমাজত আপোনাৰ ভাল ভেলু নাই, ভাল নাম নাই। এইকেইটা বস্তু কাক নালাগে? সকলোকে লাগে। আৰু মই জানাত আজি পৃথিৱীত সকলো মানুহে এই 4টা বস্তু কিনে কাম কৰি আছে, দিন ৰাতি এক কৰি কষ্ট কৰি আছে, কাৰণ কি কাৰণে সপোন, সকলো কি আছে সপোন আছে, ঠিক আছে। আপোনালোকক পাৰ্চনেলি অকলে লিখি বুজালো হয়, একো নাই। মই যিখিনি পাৰোঁ আজি আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰাই আপোনালোকক বুজাই আছোঁ। যদি আপোনালোকে তথাপিও যদি কিবা বুজি নাপায়, আপোনালোক ডাইৰেক্ট কমেণ্ট কৰি কিনে আপোনালোকৰ নম্বৰ দিব পাৰিব, বা ডিছক্ৰিপশ্যনত মই ইমেইল এড্ৰেছ দিয়া আছে, আপোনালোকে মই ইমেইলো কৰিব পাৰিব, আমি ধুনীয়াকৈ পাৰ্চেল কৰি আপোনালোকক বুজাই দিম, ঠিক আছে। তো মই কি কৈছিলোঁ, এই 4টা ফোন কাৰ্ড নাই, সকলোৰে আছে। কিন্তু আজি আমি যি কাম কৰি আছোঁ বা যেনেকুৱা আমি কাম কৰি আছোঁ, সেই কাম কৰি কিনে জিন্দগীত আপোনাৰ বা আমাৰ এইকেইটা সপোন জিন্দগীত পূৰা নহয়। কাৰণ কি হয় কাৰণে মই এটা আপোনাক অংক দেখাই আছোঁ। 5+5 কিমান হয়? 10 হয়। মই কি কৰিলোঁ, এক্সামত এখন পেজ, 2টা পেজ, 3টা পেজ, 4টা পেজ, 6টা পেজ, 7টা পেজ, 8টা পেজ, 9টা পেজ লিখিলোঁ। 9টা পেজ লিখি এনচাৰ মই লিখিছোঁ 9। 5+5 10 হ'ব লাগে, মই এনচাৰ লিখিছোঁ 9। মোক এক্সামত ৰাইট দিব নেকি? নিদিয়ে, এইটো কাটি দিব। কাৰণ এক্সামটো এইটো কি হৈছে, এনচাৰটো ভুল ওলাইছে। আপুনি যিমানেই লিখক, আপুনি যিমান কষ্ট কৰিয়ে লিখক, আপোনাৰ যদি ৰিজাল্টটো যদি ঠিক হোৱা নাই, মানে এনচাৰটো যদি ৰাইট হোৱা নাই, মানে ভুল ওলাইছে, তেতিয়া এইটো আপোনাৰ কোনো কষ্টটো আপোনাৰ কোনো কামত নাই। চেম এনেকুৱা আজিৰ দিনত আমি অকল কষ্টহে কৰি আছোঁ, আৰু কষ্ট কৰিলে ৰিজাল্ট নাপায়, কষ্ট কৰিলে ছাকচেছ নাপায়। সেইটো সঁচা নাই মিছা আপোনাক মই কৈ আছোঁ, আপোনালোকে নিজে আপোনাৰ ঘৰত চাব, ঠিক আছে। এতিয়া চাওক, আজি আপোনালোকৰ বা মোৰো দেউতা আছে, আপোনালোকৰ দেউতা আছে, হয় কি নহয়? এতিয়া আপোনাৰ দেউতা বা মোৰ দেউতা, বা আপোনাৰ আব্বা বা মোৰ আব্বা, বা আপোনাৰ ফাদাৰ বা মোৰ ফাদাৰ, সকলোতো কাম কৰি আছে না কৰা নাই? পৃথিৱীত আহিছে, কাম কৰিছে, অকল খাবতো কাম কৰা নাই। এই 4টা যে মই সপোন কৰিলোঁ, ভাল ঘৰ, ভাল গাড়ী, হেভি বেংক বেলেঞ্চ, হয় কি নহয়? আৰু কি কৈছিলোঁ, ফৰেন টুৰ। এই 4টাৰ কাৰণে মানে সকলো মানুহ কি কৰি আছে, কাম কৰি আছে। কিন্তু এটা মই আপোনাক অংক দেখাই আছোঁ, ঠিক আছে।
ভালদৰে বুজিব ভিডিঅ'টো স্কিপ নকৰিব তেতিয়া ভালদৰে বুজি পাৰিব ঠিক আছে তো মই কি কৈছো মাই লওক আপোনাৰ দেউতা মোৰ দেউতা আছে তেখেতে এখন পৃথিৱীত কাম কৰি আছে এইটো হ'ল মোৰ দেউতা ঠিক আছে মোৰ দেউতাই এতিয়ালৈকে পৃথিৱীত নাই বোলো 30 বছৰ কাম কৰিল আপোনাৰ দেউতাও কৰিছে কি জানি কি নহয় কিমান বছৰ কৰিছে 30 বছৰ বঢ়িয়া এখেতৰো দেউতা আছে কি নাই এখেতৰ নাই বুলি এইখন পৃথিৱীত এই 4টা সপোনৰ কাৰণে তেখেতৰ নাই বুলিও 30 বছৰ কাম কৰিছে কি নাই তেখেতও কৰিছে আকৌ এখেতৰ দেউতা আছে কি নাই এখেতৰ নাই বুলি 30 বছৰ কাম কৰিছে হয় কি নহয় এখেতৰ দেউতা আছে কিমান বছৰ কৰিছে এখেতও নাই বুলি 30 বছৰ কাম কৰিছে মানে কিমান 30 60 আকৌ 60 30 60 হৈ গ'ল কিমান 120 বছৰ 30 60 আকৌ 30 60 মানে কিমান 120 বছৰ মানে কি আপোনাৰ খানদান আৰু মোৰ খানদান মিলি কেনে আমাৰ 4 জেনেৰেশ্যন 4 জেনেৰেশ্যনে মিলি কেনে এতিয়ালৈকে 120 বছৰ এইখন পৃথিৱীত এইখন দুনিয়াত এইখন ভাৰতত বা এইখন অসমত সপোনৰ কাৰণে কাম কৰিল কোনটো আপুনি কওক কাৰ এই 4টা সপোন পুৰা হৈছে ভাল ঘৰ হৈছে আপোনাৰ ভাল গাড়ী হৈছে হেভি বেংক বেলেঞ্চ হৈছে প্লাছ কি ফৰেন টপ হৈছে আজিলৈকেতো হোৱা নাই আৰু জিন্দিগীত নহয় ঠিক আছে 120 বছৰ কাম কৰি কেনে গ'ল আকৌ আপুনি আৰু মই সেই চিষ্টেমতে হয়তো প্ৰাইভেট জব হয়তো গভৰ্ণমেণ্ট জব হয়তো গাড়ী চলাম হয়তো দোকান দিম হয়তো সৰু মানে হাজিৰা কাম কৰিম মানে কিবা না কিবা কৰিম কিমান বছৰ 30 বছৰ 120 আৰু 30 কান হ'ল 150 বছৰ কি গেৰাণ্টি আছে এইকেইটা সপোন পুৰা হ'ব বুলি কিবা গেৰাণ্টি আছে আপুনি দলিল পেপাৰ লৈ আহক মই চাইন মাৰি দিম জিন্দিগীত পুৰা নহয় কাৰণ কিনে কষ্ট কৰিলে পইচা নাপায় স্মাৰ্ট ৱৰ্ক কৰিলে পইচা পায় সেইটো মই কৈ থকা কোনে কৈ আছে আমেৰিকান চাইণ্টিষ্ট ৰবাৰ্ট ডা কিউছেকি কোন হয় আমেৰিকান চাইণ্টিষ্ট ৰবাৰ্ট ডা কিউছেকি এখেতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প এখেতক এডভাইচ দিয়ে পইচা ক'ত ইনভেষ্ট কৰিব লাগে ক'ত নালাগে এখেতে কৈ আছে কি কষ্ট কৰিলে পইচা নাপায় স্মাৰ্ট ৱৰ্ক কৰিব লাগিব এই আমাৰ মানুহবিলাক কি কৰে আমাৰ যিবোৰ মানুহ আছে আমি ভাবো যে কষ্ট কৰিলে পইচা পায় দিন ৰাতি কষ্ট কৰো কিন্তু কষ্ট কৰিলে পইচা নাপায় এই গলৰ পৰা তলৰখিনি যদি আপুনি ইউজ কৰে পইচা নাপায় গলৰ পৰা এইখিনিৰ পৰা এইখিনিলৈকে আপুনি ইউজ কৰিব লাগিব মানে কি এই ওপৰৰ অংশটো ইউজ কৰিব লাগিব তেতিয়াহে আপুনি মাল পাব পইচা হা আমি আৰু কষ্ট কৰিলে পইচা পায় আজি ঠেলাৱালা ৰিক্সাৱালা খেতিয়কৱালা কিমান কষ্ট কৰে কি নকৰে খেতিয়কৱালা কষ্ট ইমান গৰম খেতি কৰি আছে কি নাই ঠেলাৱালা ইমান গৰমত ঠেলা চলাই আছে কি নাই ৰিক্সাৱালা চলাই আছে কি নাই কোনে ইহঁতে কি কষ্ট ধনী নেকি আমাৰ পৃথিৱীত নহয় ইহঁতে কি হয় আমাৰ দেশৰ সকলোতকৈ গৰীব মানুহ হ'ল এই 3জনে কাৰণ কি হয় কেনে সিহঁতে কষ্ট কৰিলে পইচা নাপায় স্মাৰ্ট ৱৰ্ক কৰিলে পইচা পায় ঠিক আছে সেই স্মাৰ্ট ৱৰ্কটো হ'ল কি মই দেখাই আছো সেইটো কোনে কৈ আছে ৰবাৰ্ট কিউছেকি কৈ আছে এখেতে কৈ আছে যে ইনকামৰ এটা ফৰ্মুলা আছে ইনকামৰ এটা অংক আছে আৰু এই অংকটো আপুনি জানিব লাগিব ইয়াতে আপুনি ইনকাম কেনেকৈ কৰিব পাৰিব ডাইৰেক্ট চেলিং বিজনেছত চাওক এইটো এটা হ'ল কি এটা লিখা আছে চাওক স্বাস্থ্যই পৰ সম্পদ লিখা আছে কি নাই স্বাস্থ্যৰ পৰ সম্পদ মানে কি এইটো এটা হেল্থৰ হয় হেল্থৰ ওপৰত দিয়া আছে আৰু এইটো এটা কি আছে আপোনাৰ আয়ুষৰ চাৰ্টিফিকেট দিয়া আছে মানে কি আয়ুষ ডিপাৰ্টমেণ্টৰ এটা কিছুমান প্ৰডাক্ট পোৱা যায় গুড মৰ্ণিং টু গুড নাইট আপোনাৰ যি লাগে আপুনি ইয়াতে পাব ঠিক আছে আৰু এইবোৰ প্ৰডাক্ট লৈ কেনে আপুনি এটা ধুনীয়াকৈ এটা ব্যৱসায় কৰিব পাৰিব আপুনি যদি ষ্টুডেণ্ট হয় আপুনি জব কৰি আছে ঠিক আছে আপুনি গাড়ী চলায় বা আপুনি যিকোনো কাম কৰে আপোনাৰ সেই কামটো কৰি কেনে আপোনাৰ ঘৰটো চলা নাই ঠিক আছে তেতিয়াহ'লে আপুনি ইয়াতে এক্সট্ৰা এটা ইনকাম এই ব্যৱসায়টো কৰি কেনে এটা এক্সট্ৰা এটা ইনকাম কৰিব পাৰিব আজি চাওক আজি এই লকডাউন যে আছিল এই লকডাউনত আপুনি বা আমিয়ে মৰিছোঁ ধনী মানুহ মৰা নাই আপুনি আৰু আমি মৰিছোঁ কাৰণ কিয় কাৰণে আমি হ'লো সত্য সাবিত্ৰী কি সাবিত্ৰী সত্য সাবিত্ৰী মানে কি আমি ঘৰৰ যে ৰেষ্ট লাগে দুটা ঠাই পাতি পাৰি নহয় আমি হ'লো সেনেকুৱা মই বেংকৰ মেনেজাৰ মই বেংকতে চাকৰি কৰিম স্কুলত চাকৰি কৰোঁ মই স্কুলতে চাকৰি কৰিম গাড়ী চলাওঁ গাড়ীয়ে চলাম খেতি কৰোঁ খেতিয়ে কৰোঁ মিস্ত্ৰী কৰিম মিস্ত্ৰীয়ে কৰিম হাজিৰা কৰোঁ আমি আৰু বেলেগ কামৰ মাথা নামাৰোঁ কোনো আজি সলমান খান অমিতাভ বচ্চন আমিৰ খান হা ইমান ডাঙৰ হিৰ' হিৰইন হয় কি নহয় ইমান ডাঙৰ হিৰ' হিৰইন আজি অমিতাভ বচ্চন যদি এভাৰেজ নকৰে খাব নোৱাৰিব কাপোৰ নাপাব পাব কি নাপাব তেখেতে তথাপি কি কৰিছে এক্সট্ৰা ইনকাম কৰিছে কি কৰিছে নে ঠাণ্ডা কুল বেলেগৰ মাথা লাৰিলে কি কৈছে ঠাণ্ডা কুল আৰু যাৰ মাথাটো লাৰি আছে সি বা 1 বছৰ গা ধুচি কিনে অমিতাভ বচ্চনে গমেই নাপায় তাৰ কি কৰিছে তেখেতৰ মাথাটো লাৰি আছে কাৰণ কি হয় কেনে এক্সট্ৰা ইনকাম যদি কিবা কাৰণ যদি অমিতাভ বচ্চনৰ চিনেমাৰ পৰা পইচা নাহে এভাৰেজৰ পৰা আহিব আজি সলমান খান ইমান ডাঙৰ হিৰ' হয় কি নহয় বলিউডৰ ইমান ডাঙৰ হিৰ' তেখেতে চেণ্ডেলৰ এডভাৰটাইজ কৰে ৰিলেক্সো
কয় কি নকয় কোনো ৰিলেক্সৰ চশমাখনে পিন্ধে নেকি চশমাখনে ৰিলেক্সৰ নিপিন্ধে সি কি কৰিছে এক্সট্ৰা ইনকাম আজি অক্ষয় কুমাৰ বছৰত ইমান এটা চিনেমা বনাই তথাপিও তেখেতে কি কৰিছে গেঞ্জি বিকি আছে বছ ফিট হে বছ বিকি আছে কি নাই এইটো হ'ল এক্সট্ৰা এটা ইনকাম কোনো আপুনি আৰু আমি লাজ কৰোঁ কি হ'ল লাজ এই লকডাউনত আপুনি মই মৰিছোঁ কাৰণ কিয় আমাৰ বেলেগ ইনকাম আছিল এটা ইনকাম আছিল সেইটো ইনকাম কি হ'ল লকডাউনত বন্ধ হৈ গ'ল কোনো খৰচটো হৈ আছিল না হোৱা নাছিল খৰচটো হৈ আছিল কিন্তু ইনকাম অহাটো বন্ধ আৰু খৰচটো চলি আছিল আৰু এটা ইনকাম আছিল সেইটো ইনকাম অহা বন্ধ হৈ গ'ল আৰু সেইকাৰণে আমি ভিকাৰী হৈ গ'লো কিন্তু আমাৰ যদি 5-6টা মাহৰ যদি ইনকামৰ ৰাস্তা থাকিল হয় ইয়াৰ পৰা নাহিলে ইয়াৰ পৰা আহিল হয় ইয়াৰ পৰা নাহিলে ইয়াৰ পৰা আহিল হয় আৰু ইয়াৰ পৰা নাহিলে ইয়াৰ পৰা ঘৰতো আহিল হয় আমি বুজি নাপাওঁ আৰু কোনটো এতিয়া বহুতে বুজি পাইছে এতিয়া এই লকডাউনৰ পিছৰ পৰা গম পাইছে কি এক্সট্ৰা এটা ইনকাম লাগে কাৰণ আমি যোনটো জব কৰি আছো বা যোনটো ব্যৱসায় কৰি আছো বা যোনটো কাম কৰিছো সেইটো হয়তো কালি পৰহি নাথাকিব পাৰে তাৰে কেনে এক্সট্ৰা এটা ইনকাম লাগে আৰু এইটো ষ্টুডেণ্টবোৰৰ কাৰণে খাস কৰি যিবোৰ ষ্টুডেণ্ট আছে বা খাস কৰি যিবোৰ ল'ৰা ছোৱালী আছে 20 বছৰ 21 বছৰ 22 বছৰ যোনে ভাবি আছে মই কেৰিয়াৰত কি কৰিম আপোনালোকৰ কাৰণে ভাল এটা অপৰচুনিটি হ'ব পাৰে আজি মই এইটো মোৰ নিজৰ কেৰিয়াৰ হিচাপে লৈছোঁ কেৰিয়াৰ হিচাপে লৈছোঁ ঠিক আছে তো আপোনালোকৰ এইটো ভাল এটা অপৰচুনিটি হ'ব পাৰে যদিহে আপোনালোকে ভালদৰে ব্যৱহাৰটো বুজি কেনে কৰে তো এটা ইনকামটো কেনেকুৱা আছে মই আপোনাক অলপমান দেখাই দি আছোঁ অলপমান মুখেদি যিখিনি পাৰোঁ বুজাই দি আছোঁ ঠিক আছে তো ফাৰ্ষ্ট ইনকামটো হ'ব ছাৰ আপোনালোকে এটা ৰিটেইল প্ৰফিট যোনটো এটা আপোনালোকে এটা আইডি কৰিব লাগিব আৰু আইডিটো ফ্ৰী হ'ব আপোনালোকে এটা পইচা দিব লাগে বাছ এটা পান কাৰ্ড লাগিব আধাৰ কাৰ্ড লাগিব আৰু আপুনি নমিনি কাৰ্ড দিব সেইখিনি দিয়াৰ লগে লগে আপোনাৰ এটা আইডি হৈ যাব 1ৰ পৰা লৈকে 10টা নম্বৰ আহিব যেনেকুৱা ফোন নম্বৰ সেনেকুৱা 10টা নম্বৰ হ'ব আৰু সেইটো হোৱাৰ লগে লগে আপোনাৰ এটা আইডি হৈ যাব আৰু আইডিটো হোৱাৰ লগে লগে আপুনি এতিয়া এই আয়ুষত যিমান যি প্ৰডাক্ট আছে ঠিক আছে প্ৰডাক্টৰ বিষয়ে মই নকওঁ বহুত লম্বা হৈ যাব ঠিক আছে এতিয়া বহুত প্ৰডাক্ট আছে আৰু গোটেইবোৰ প্ৰডাক্ট এই আয়ুষৰ হয় এটা লিখা আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ৰিকগনাইজেশ্যন মিনিষ্ট্ৰী অফ আয়ুষ ডিপাৰ্টমেণ্টৰ মেডিচিন পোৱা যাব ইয়াতে আৰু এই আয়ুষৰ মন্ত্ৰী হ'ল সৰ্বানন্দ সোণোৱাল আপোনালোকে চাগে সকলোৱে গমেই পায় ঠিক আছে তো আপোনালোকে আইডিটো কৰাৰ লগে লগে এই আয়ুষৰ প্ৰডাক্টত ডিছকাউণ্ট হ'ব কিছুমানত 20% ডিছকাউণ্ট কিছুমানত 40% ডিছকাউণ্ট আৰু কিছুমানত 60% ডিছকাউণ্ট হ'ব ঠিক আছে তো আপোনালোকে এই প্ৰডাক্টখিনিৰ লগে আপুনি ব্যৱসায়টো কৰিব পাৰিব আৰু ডিছকাউণ্টৰ লগতে আপোনাৰ এটা ইনকামো হ'ব প্ৰথম ইনকামটো হ'ব আপোনাৰ ৰিটেইল প্ৰফিট MRP DP আৰু RP MRP মানে আমি যোনটো MRP কিনি আনো আৰু DP মানে ডিষ্ট্ৰিবিউটাৰ প্ৰাইচ মানে কি কম দাম ডিছকাউণ্ট প্ৰাইচ ঠিক আছে আৰু RP মানে হ'ল প্ৰফিট ৰিটেইল প্ৰফিট মানি লওক এটা ঔষধ আছে মই এক্সাম্পল দি আছোঁ ৱেল হাৰ্ট তাত হাই প্ৰেছাৰ আছে হাৰ্টটো ব্লক আছে উশাহ নিশাহ অলপ প্ৰব্লেম হৈছে ল' প্ৰেছাৰ আছে হাৰ্ট ব্লকেজ আছে ঠিক আছে হাৰ্টত কলেষ্ট্ৰল জমা হৈ গৈছে তাৰ কাৰণে এটা প্ৰডাক্ট আছে ৱেল হাৰ্ট মানি লওক সেই ৱেল হাৰ্টটো মোৰ আইডি আছে মই পাম 450 টকা মই ইউজ কৰি ভাল পালোঁ ঠিক আছে মই ইউজ কৰি ভাল পালোঁ মোৰ উশাহ নিশাহ অলপ প্ৰব্লেম হৈ আছিল মোৰ হাই প্ৰেছাৰ আছিল বা হাৰ্টৰ ব্লক আছিল মই ইউজ কৰি কেনে ভাল পালোঁ এতিয়া সেই প্ৰডাক্টটো মই আনিছোঁ কিমান 450 টকাত অহাকালি মোৰ ঘৰত আহিছে মোৰ মামা এক্সাম্পল মোৰ ঘৰত আহিছে মোৰ মামা আৰু মোৰ মামাৰো হাৰ্টৰ প্ৰব্লেম আছে কথা কৈ আছে তেখেতে গম পাই গ'ল মানে মোক কথাত কৈ দিলে কি ভাগিন মোৰো হাৰ্টৰ প্ৰব্লেম হৈছে এতিয়া মোৰ মাথাত আহি গ'ল বিজনেছ কি হয় বিজনেছ মই মামাক লগালগ কৈ দিলোঁ মামা আপোনাৰতো হাৰ্টৰ প্ৰব্লেম আছে এই মোৰো আছিল আগতে মোৰ হাই প্ৰেছাৰ আছিল অলপমান খোজকাঢ়িলে ভাগৰ লাগি যায় হাৰ্টৰ প্ৰব্লেম আছিল এতিয়া মই এটা প্ৰডাক্ট খাই আছোঁ ৱেল হাৰ্ট এই আয়ুষৰ হয় বহুত ভাল হয় আয়ুৰ্বেদিক হয় কোনো চাইড এফেক্ট নাই আয়ুষৰ হয় আৰু ইয়াৰে মন্ত্ৰী হ'ল সৰ্বানন্দ সোণোৱাল ক'লো মামাটো ক'লে মোকো এটা আনি দিবি মই মামাক কি কৰিলোঁ মোৰ নিজৰ আইডি আছিল মই আইডি আনিছোঁ 450 টকাত আৰু মই মামাক দিছোঁ 650 টকাত মানে কি দিছোঁ MRP দিছোঁ মোৰ লাভ হৈ গ'ল 200 টকা এইটো কয় ৰিটেইল প্ৰফিট আপুনি আনিলে আৰু দিলে এইটো হ'ল ৰিটেইল প্ৰফিট 2 নম্বৰ ইনকামটো আছে আপোনাৰ STP চেল টাৰ্ণ অভাৰ বনাছ মানে কি আপুনি কাম নকৰিলেও পইচা পাব মাল পাব মাল আপুনি কাম নকৰিলেও পাব মানি লওক মই এটা আইডিখন কৰিলোঁ আইডি বনোৱাৰ পিছত মই দুটা লেফ্ট ৰাইট পাৱাৰ পাম এইটো হ'ল মোৰ 1 গ্ৰুপ এইটো হ'ল মোৰ 2 গ্ৰুপ এতিয়া এই দুটা গ্ৰুপত মই যিমান মোৰ কাষ্টমাৰ বনাম যিমান মই এই আয়ুষৰ প্ৰডাক্ট ইউজাৰ বনাম যিমান এটা মানুহবোৰে আইডি কৰাব মোৰ এই দুটা গ্ৰুপত সেই দুটা গ্ৰুপে নিজৰ কাৰণে প্ৰডাক্ট ল'ব কোনোবা গেছৰ প্ৰব্লেম আছে কোনোবা দাঁতৰ পৰা তেজ ওলাই আছে কাৰোবাৰ চুলি পৰি আছে কাৰোবাৰ চকুদি দেখা পোৱা নাই কাৰোবাৰ কিডনী পাথৰ হৈ আছে কাৰোবাৰ আঁঠুৰ বিষ আছে কাৰোবাৰ কঁকালৰ বিষ আছে ইহঁতে এইবোৰ দাৱাই ল'ব এটা আইডি কৰি কিনে আৰু ইহঁতে যিমান টকাৰ বজাৰ কৰিব যিমান টাৰ্ণ অভাৰ হ'ব তাৰ পৰা মই উইকলি 12% ইনকাম পাম সপ্তাহে ইনকাম পাম আৰু সেই সপ্তাহৰ ইনকাম এজনী মহিলা মানুহ আছে তেখেতে যোৱা উইকত 11,000 টকা ইনকাম কৰিছে
মই তেখেতক চাই কেনে কামটো কৰি আছো বৰ্তমান সময়ত আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব ঠিক আছে ডিছক্ৰিপশ্যনত দিয়া আছে মই বাৰে বাৰে কৈ আছো ডিছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে চাব পাৰিব ঠিক আছে তো এইটো হৈ গ'ল আপোনাৰ কি 2 নম্বৰ ইনকাম আৰু এই আপোনাৰ যোনটো 12 বছৰ ইনকাম আহিব আপোনাৰ 1 গ্ৰুপ আৰু 2 গ্ৰুপত যিমান মানুহে বজাৰ কৰিব সেই ইনকামটো আপুনি এটা মিনিমাম 500 টকা আৰু হায়েষ্ট যিমান টাউনৰ পৰা আহিব তাৰ পৰা আপুনি 12% উইকলি ইনকাম পাব 3 নম্বৰ ইনকামটো আছে টিচি ৰেংক মানে কি যেতিয়া আপুনি ইয়াতে 30,000 টকা ইনকাম কৰিব মানে কি এটা হাতত মিঠাই পাই গ'লে এটো মিঠাই হ'ব মানে কি 3 লাখ টকা এটা ফ্ৰী হেল্থ ইনসুৰেঞ্চ হ'ব 30,000 টকা আপোনাৰ ইনকাম হৈ গ'ল আৰু 3 লাখ টকা এটা আপুনি ফ্ৰী হেল্থ ইনসুৰেঞ্চ হ'ব ঠিক আছে 4 নম্বৰ এটা দৰমহা পোৱা যায় বস্তু কিনাৰ বিনিময়ত আপুনি দোকানৰ পৰা কিনক 50 বছৰ কিনক 100 বছৰ কিনক আপোনাৰ দৰমহা দিব ইহঁতে নিদিয়ে কিন্তু ইয়াতে আপুনি টিটিসি ৰেংক মানে কি 90,000 টকা যেতিয়া আপুনি এটা ইনকাম কৰিব আপুনি ইয়াৰে পৰা এই আয়ুষৰ পৰা দৰমহা পোৱা শুরু হৈ যাব কিমান 5,000 টকা লৈ কেনে 20,000 টকা আপুনি দৰমহা পাব ঠিক আছে কেতিয়া পাব যেতিয়া আপুনি 90,000 টকা ইনকাম কৰিব কি ধুনীয়া আপুনি নিজে 90,000 টকা ইনকাম কৰক আৰু দৰমহাটো লওক আৰু আপোনাৰ যে দুটা গ্ৰুপ আছে সেই গ্ৰুপত যিমান মানুহে টাৰ্ণ ওভাৰ কৰিব যিমান মানুহে বজাৰ কৰিব তাৰে পৰা সপ্তাহে আহিব 12% সেইটো এক্সট্ৰা হ'ল ঠিক আছে আপোনাৰ 5 নম্বৰ ইনকাম আছে এনটিসি ফুল বোনাস মানে কি পেনশন আজি আপোনালোকে সকলোৱে গম পায় কি আজিকালি কি হ'ল গভৰ্ণমেণ্ট জবত কোনো পেনশন নাই 2002 পৰা যোনে চাকৰি কৰি আছে আৰু কোনো পেনশন নাই পেনশনটো কি কৰিলে চৰকাৰে উঠাই দিলে কিন্তু ইয়াতে আপুনি পেনশন পাব যেতিয়া আপুনি এটা এনটিসি হ'ব এনটিসি মিনিমাম 5 বছৰ আপুনি এটা কাম কৰাৰ পিছত আপুনি এটা পেনশন লাগি যাব ঠিক আছে নেক্সট 6 নম্বৰ আছে আপোনাৰ ফ্ৰী ফৰেন টুৰ আপুনি এটা ফ্ৰীতে কিছুমান জায়গা যাব পাৰিব আজি এটা এজন লিডাৰ আছে তেখেতৰ নাম হ'ল আপোনাৰ এমডি আকাশ আলী ঠিক আছে তো তেখেতে আজি এই ব্যৱসায়টো কৰা মাত্ৰ 5 বছৰ কমপ্লিট 6 বছৰ ৰানিং এজন এমডি আকাশ আলী স্যাৰ এখেতে আমাৰ ঘৰৰ ওচৰতে হয় আজিৰ পৰা 6 বছৰ আগতে তেখেতে মাটি বেপাৰ কৰিছিল মাটি বেপাৰ ঠিক আছে মানে মাটি কিনা বেচা কৰিছিল আৰু কিন্তু আজি এখেতে এই ব্যৱসায়টো কৰি এই বিজনেছটো কৰি বৰ্তমান 70 লাখ টকা দি এটা মাটি কিনিছে সাতগাঁৱত 70 লাখ টকাতে মাটি কিনিলে 2 কোটি টকাৰ ঘৰ বনালে ঠিক আছে আৰু এই ব্যৱসায়টো কৰি তেখেতে এতিয়ালৈকে 3বাৰ ফৰেন টুৰ গ'ল 3বাৰ গ'ল মালয়েছিয়া এবাৰ গ'ল ডুবাই আৰু এবাৰ গৈছে থাইলেণ্ড ক'ত গৈছে থাইলেণ্ড আপোনাৰ আৰু মোৰ লেফ্টিঙৰ পিছাতে আছে নেকি লেফ্টিঙৰ পিছাতে নাই থাইলেণ্ড 7টা সাগৰ পাৰ হ'লে কি পায় থাইলেণ্ড পায় আজি এইজন ছাৰ এমডি আকাশ আলী ছাৰ এখেতে আজি এই কামটো মাত্ৰ 6 বছৰ ৰানিং 5 বছৰ হৈ গ'ল 6 বছৰ চলি আছে 6 বছৰত 3খন দেশ গ'ল ডুবাই মালয়েছিয়া আৰু থাইলেণ্ড আৰু প্লাছ 70 লাখ টকা দি মাটি কিনিল আৰু 2 কোটি টকাৰ ঘৰ বনাইছে আৰু এই 6 বছৰত দুখন গাড়ী পালে এখন এইটো চাওক সুইফট ডিজাৰ পাইছেনে আৰু এটা লৈছিলে মোৰ সেইটো ভিডিঅ'টো দিয়া আছে ডিছক্ৰিপশ্যনত মই সেইটোৰ লিংক দি দিম আপোনালোকে চাই ল'ব 14.5 লাখ টকা দি XUV 300 মাহিন্দ্ৰা 14.5 লাখ দুখন গাড়ী পালে ঠিক আছে নেক্সট নমিনি ফেচিলিটি মানে কি এটা ফেমিলি সিকিউৰিটি আছে 4th জেনাৰেশ্যন আপুনি এটা সিকিউৰিটি পাব মানি লওক আজি মই এই কামটো মই কৰিছো মই মৰি গ'লো ঠিক আছে আজি যদি মই এই কাম নকৰি বেলেগ কিবা জব কৰিলো বেলেগ কিবা কাম কৰিলো হয় তেতিয়া মানি লওক মই যিমান টকাই পাব মই মৰি গ'লে ইনকামটো জিৰ' এটা বিগ জিৰ' হৈ যাব মই এটা ইনকাম নাপাওঁ আৰু কিন্তু ইয়াতে কিবা মই মৰাৰ পিছতো মোৰ ইনকামটো আহি থাকিব কাৰণ মই যিটো এইটো মই আজি মই এটা কাম কৰি মান্থলি কিবা এটা পাই আছো 10,000 5,000 20,000 যি পাই আছো আৰু মই আজি পাই মই মৰি গ'লো মই মৰাৰ পিছত কি হ'ব জানে মোৰ যোনটো আইডি আছিল সেইটো মোৰ নমিনি পাই যাব আৰু মোৰ বৰ্তমান মোৰ নমিনি আছে মোৰ মায়ে সেই ইনকামটো পাই থাকিব মোৰ মাৰ কিবা এটা হ'লে মোৰ ল'ৰা যাব মোৰ ল'ৰা কিবা এটা হ'লে মোৰ নাতি পুতি পাই যাব মানে কি পেৰি 4 পেৰি ঠিক আছে তো এই ব্যৱসায়টোৰ বিজনেছটো মানে এনেকুৱাই আছিল মই যিখিনি পাৰোঁ আপোনালোক বুজাই দিছোঁ একদম কম কৰি কিনে বহুতখিনি ক'ব লগা আছিল গোটেইখিনি এটা কোৱা নাই আপোনালোকে ভালদৰে ইউটিউবত চাব পাৰিব ডাইৰেক্ট চেলিং কি হয় কাৰণ চাওক আজি দিল্লী যে কলেজ আছে দিল্লী কলেজ তাতে এইটো আপোনাৰ ছাবজেক্ট আনিছে ডাইৰেক্ট চেলিং ছাবজেক্ট আনিছে ঠিক আছে MBA এইটো ছাবজেক্ট আনি দিছে ডাইৰেক্ট চেলিঙৰ আমাৰ গুৱাহাটীৰ সাতগাঁও SFS বুলি এটা স্কুল আছে তাতে এটা ছাবজেক্ট আহি গ'ল ডাইৰেক্ট চেলিঙৰ ছাবজেক্ট আহি গ'ল তো ডাইৰেক্ট চেলিংটো চাওক আজি চৰকাৰে ডাইৰেক্ট চেলিঙত বহুত ফ'কাছ দি আছে কাৰণ কিয় কাৰণে চাকৰি বাকৰি নাই তো আজি যদি কোনোবা এটা ডাইৰেক্ট চেলিং কৰে আজি ডাইৰেক্ট চেলিং কৰি কিনে বহুত মানুহ ইয়াতে ইনকাম কৰি আছে নিজৰ লাইফ বনাইছে নিজৰ কেৰিয়াৰ বনাইছে ঠিক আছে তো ময়ো সেইটো কাৰণে এইটো ভিডিঅ'টো বনাইছো কাৰণ কিয় মোৰ নিজৰ ভাল লাগিছে মই নিজে কৰি আছো তো মই ভাবিছো যেহেতু আজি বহুত ল'ৰা ছোৱালী বেৰোজগাৰ হৈ আছে কিবা নাকে মাথাটো গৰম কৰিছে লাইফ কেনেকুৱা বনাম কি কৰিম দুটানত কি হ'ব কি নহ'ব চাকৰি বাকৰি নাই বহুত ল'ৰা ছোৱালী আগতে মোৰো আছিল কি কৰিম কি নকৰিম কি হ'ব কেনেকুৱা হ'ব মোৰ সপোন আছে সপোন পুৰা কেনেকুৱা হ'ব মই মোৰ মা দেউতা কেনেকুৱা চাম মোৰ লাইফটো কেনেকুৱা চলিব কি নহয় বহুত টেনশ্যন আছিল কেৰিয়াৰক লৈ কেনে বহুত টেনশ্যন আছিল
ঠিক আছে। তো আজি এই ব্যৱসায়টো পাই গ'লো, বিজনেছটো পাই গ'লো, মই তেনেকৈ কৰি আছো। তো মই ভাবিছো যে মোৰ যেনেকুৱা মাথাটো গৰম হৈ আছে বা মোৰ যেনেকুৱা চিন্তা এটা হৈ আছে, তো মোৰ দৰে চাগে বহুতৰো এনেকুৱা হৈ আছে, কেৰিয়াৰত কি কৰিম, কি হ'ব কি নহ'ব, বহুতে মাথাটো গৰম কৰি আছে। তো মই জাষ্ট ভাবিলো যে এই ভিডিঅ'টোৰ দ্বাৰাই মই যাতে আপোনালোকক এটা ভাল এটা মানে কি এটা খবৰ দিলো, যাতে আপোনালোকে ভিডিঅ'টো চাই আৰু আপোনালোকৰ যাতে ডাইৰেক্ট চেলিং কি হয় মানে জানিবৰ কাৰণে যাতে এটা ইচ্ছা কৰে। এটা বহুত ভাল ব্যৱসায় হয়, বহুত ভাল অপৰচুনিটি আছে। জাষ্ট আপোনালোকে চকুটো চাৱাটো চেষ্টা কৰক, চকুদি চাৱাটো চেষ্টা কৰক, ঠিক আছে। আৰু ইউটিউবত ইয়াৰে বিষয়ে মোত কৰি আৰু বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে। মই বাছ এটা পুখুৰী এটা মাছ হয় হা, মই বাছ জাষ্ট ষ্টাৰ্ট কৰিছো। মোত কৰি বহুত ডাঙৰ ডাঙৰ এটা ইউটিউবাৰ আছে, সিহঁতে আৰু বহুত ভালকৈ এটা দিয়া আছে ইউটিউবত, আপোনালোকে চাব হা, চাই কেনে অলপমান জানকাৰীটো লওক, ঠিক আছে। তো গাইজ আজিৰ কাৰণে এইখিনিয়ে আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই কেনে ভাল লাগিছে। যদি ভাল লাগিছে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, ঠিক আছে। আপোনালোকে ছাবস্ক্ৰাইব নকৰে, যোৱাবাৰৰ যোনটো মই ভিডিঅ' দিছোঁ বহুতে চাইছে, কোনো ছাবস্ক্ৰাইব নকৰে আপোনালোকে, তো প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব হা। তো থেংক ইউ ফৰ ৱাচিং। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, মোৰ এটা বিশ্বাস পাই যাব কি লাহে লাহে মই ভিডিঅ'টো বনাব পৰা হৈ আছো। তো প্লিজ লাইক কৰি দিব। তো থেংক ইউ, জয় হিন্দ, জয় ভাৰত।